Hey guys, welcome back to my YouTube channel. মই মঞ্জুলা মোৰ YouTube channel আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। হাজি কাছি আহিছো একেবাৰে আহিছো আমি এটা প্ৰগ্ৰাম মানে হুনাৰু কাঞ্চন আৰু কৃষ্ণ চোৱা বুলি তিনিদিনীয়া কাৰ্যসূচীৰে পাতিছিলে অনুষ্ঠানটো আজি লাষ্টৰটো দিন আৰু আমিও চাওঁ বুলি আহিলো কিনো হৈছে কি নাই হোৱা তাতে হেৰি কি কয় এতিয়া দিনতে আহিছো মেলাও বহিছে দোকান পোহাৰ বহিছে ধুনীয়াকে আমি চাবলৈ আহিছো আৰু আপোনালোককো দেখাম কিনো হৈছে কি আছে তাতে আপোনালোকে ভিডিঅ'টো চাই থাকিব আমি এতিয়া আহি পাই গলোহি এই পথাৰত পাতিছে ইয়া হুনাৰু কাঞ্চন কৃষ্ণচূড়া এখন আদৰণি গেট ইমান ধুনীয়াকৈ বনাইছে এতিয়া আমাৰ ৰাইজসকলক লৈ আহিলোগে কিন্তু ওলোৱাই নাই ইয়াতে আমাৰ এনাই ঘৰ আৰু এনাই ঘৰত আছিলেগে পণ্ডিত কেইজনী ওলা একদম প্ৰগ্ৰাম চাবলৈ এনাই ঘৰত থাকি লৈছেহি অ' মাই গড এইফালে নৰাই দি এখন নাও বনাইছে ইমান ধুনীয়াকে এইফালে কিবা কিবি খাবলৈ আৰম্ভ কৰিলে কি খাইছ চুপাৰী চুমাই কি খোৱাবি ফুচকা খোৱাব তাই খাদ্য সম্ভাৰলৈ যাওঁ মই গাহৰি খুৱাম ঐ চা এইখন নাও চলাবি নি খোৱাটো মেইন আমি এতিয়া খাবলৈ আহিছোঁ চাট আৰু খুৱাব আমাৰ চুমে পাপৰি চাট বনাইছে নেকি চাট বনাইছে এতিয়া আমি খাই লওঁ চাট ধুনীয়াকে খা মজা নে ভণ্টিয়ে কাপোৰ ল'বলৈ লাগিব বৰ ধুনীয়া ধুনীয়া বস্তু ওলাইছে মুহা খৰাহি আমি লৈ ললো এতিয়া খৰাহি কেইটা ললা 6টা চবে দুটা বোলে কাৰণ চকীখন ল'বলৈ মন আছিলে কিন্তু পইচা নাই আমাৰ ল'বলৈ ফুলৰ নাৰ্চাৰী এখনত সোমাইছো এতিয়া এজনী আমাৰ আপা ফুল ল'ব নেকি মাহিৰিও একদম পুৰা বহি আছে বৰ ধুনীয়া ধুনীয়া ফুল আছে অকণমান বহি লৈছো ইয়াতে এই ফুলৰ দোকানখন আমাৰ সোণাৰী বাইদেউ এগৰাকী হয় সোণাৰী মানে তেওঁ কাকতিবাৰীত ঘৰ কিন্তু সোণাৰীত তেওঁৰ ষ্টল আছে ফুলৰ আৰু ইয়াত দিছে ধুনীয়াকৈ সাজ হয় গাহৰি মাংস গাহৰি পুৰা বুজি নলয় নেকি অকমান পিছত লৈ আছো এতিয়া হেল্ল' ভালে আছেনে হেল্ল' সকলোকে শেহতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু সুন্দৰ অনুষ্ঠানত আমি লগ হৈছোঁ ভাল লাগিছে আৰু এখেতৰ ভিডিঅ' চাব আৰু আগুৱাই যাওক তাই কামনা কৰিছোঁ মৰম দিব এইটো অলপ এইটো জ্বলাওক এইটো লেণ্টাৰ্ণ চাৰিওপিনে কি ধুনীয়া কৰিছে সেইপিনেও আছে
জ্বলিবলৈ বহুত দেৰি লাগে নেকি? মম হয় উই উই এইফালে হৈ আছে মুকলি সভা আৰু তাৰ পিছতে হ'ব সাংস্কৃতিক সন্ধিয়া, কিন্তু আমি সাংস্কৃতিক সন্ধিয়া চাবলৈ নৰওঁ। শুনিছোঁ জুবিন দাও আহিব বুলি, কিন্তু থাকিব মন গৈছিলে, তথাপিও আমি যাবগৈ লাগিব যিহেতুকে আমাৰ ঘৰ অকণমান দূৰত। আৰু এইফালে হৈ আছে এতিয়া মুকলি সভাৰ ভাষণ দি আছে। এটা ধুনীয়াকৈ বনাই দিছে ষ্টেণ্ড আৰু গছ এজোপাৰ সৈতে জাপি বনাই দিছে। আৰু এইফালে সৰু ল'ৰাই খেলিবলৈ বনাই দিছে। আমি এতিয়া গৈ থাকোঁ ঘৰলৈ। খোজকাঢ়িব পাৰিছে নাই? ইমান ধুনীয়াকৈ গেটখন বনাইছে, পোহৰ উঠিছে। কি ধুনীয়া এটা পৰিৱেশ, ইমান মানুহ হৈছে, চব একদম লাইটে চাইডে একদম পুৰা। এতিয়া আমি আহি পাই গ'লোহি ঘৰ। আমি তাত বেছি দেৰি নকৰিলোঁ, প্ৰগ্ৰেম হ'বহে। আমি প্ৰগ্ৰেম চোৱাকৈ যোৱাও নাছিলোঁ, আমি মেলা চালোঁ, চাই মেলি ফটো চটো উঠিলোঁ ধুনীয়াকৈ আৰু মেলা চালোঁ। পূৰ্বাঞ্চল দাকো লগ পালোঁ, বহুত ভাল লাগিলে তেওঁ লগ পাই। আৰু সেইবিলাক কি কয় ফুমফাই নে ফুফাই কি বুলি কয় নাজানো ভালকৈ, সেইবোৰ উৰালোঁ। বহুত ভাল লাগিলে। প্ৰগ্ৰেমো চাবলৈ মন আছিলে, কিন্তু ঠাণ্ডাও পৰিছে, আমি গৰম কাপোৰ বেছিকৈ লৈ যোৱা নাছিলোঁ। আৰু যিহেতু কিবা কিবিটো কিনিবই লাগিব, সেইকাৰণে এইকেইটা সৰুকৈ জাপি দুটা কিনিলোঁ আমাৰ চাংঘৰত লগাবলৈ। আৰু জাকৈ, খালৈ, খৰাহী, ডলা দুটা কিনিলোঁ এইকেইটা। আৰু এইকেইটা কিনিলোঁ খৰাহী 6টা, বাঁহৰ খৰাহী 6টা। এইকেইটা 70কৈ ল'লে এটাত, সেইকাৰণে লৈ আহিলোঁ, যিহেতুকে এইবিলাক কামত দৰকাৰ হৈয়ে থাকে। ফল মূল আদি কৰি ধুনীয়াকৈ থ'ব পৰা হ'ব, সৰু সৰু ধুনীয়া খৰাহী। আৰু এইখিনিকে কিনিলোঁ, বিশেষ একো কিনা নাই। ফুল কিনা নহ'ল, ফুল চালোঁগৈ, কিন্তু বাইদেউজনী যিহেতুকে দোকানখন আমাৰ ঘৰৰ ওচৰতে আছে, সেইকাৰণে ফুল নিকিনিলোঁ তাৰপৰা ভাড়া কৰি অনাতকৈ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে, বিশেষ একো ভিডিঅ' কৰা তেনেকৈ নহ'লে অকণ এনেই তুলি আনিছোঁ, যিহেতুকে ইমান ধুনীয়া এটা অনুষ্ঠান পাতিছে। আৰু গ'লোঁ যেতিয়া অকণ স্মৃতি হিচাপে ৰাখি থ'ম বুলি। 3য় বৰ্ষপতি, এইবাৰ 3 বছৰ হ'ল এইবাৰ পতা, আৰু 3দিনীয়া কাৰ্যসূচীৰে বহুত ধুনীয়াকৈ পাতিছে, কিন্তু আমি লাষ্টৰ দিনাহে গ'লোঁ। বহুত ভাল লাগিলে গৈ, ভাল লাগিলে, মনটো ভাল লাগি আহিলে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।